হাই হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ আৰু স্বাগতম জনাইছোঁ আছাম ক চেনেললৈ মই নিতুল ক আজি মই অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে থুলমূলকৈ আলোচনা কৰিম যদিহে আপোনালোকে এইটো ভিডিঅ' প্ৰথমবাৰ শেষলৈ চাই ইয়াতে আপোনালোকে ইম্পৰ্টেণ্ট ৰাষ্ট্ৰীয় উদ্যানৰ নোটবোৰ পাব আৰু প্ৰায় এক্সামত কম্পিটিটিভ এক্সামবিলাকত ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যৰ ওপৰত কুৱেশ্যন এটা বা দুটা হ'লেও দেখা পোৱা যায় চ' সেইকাৰণে ভিডিঅ'টো আপোনালোকে মিছ নকৰিব তো বলকচোন আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা কথা কওঁ যদিহে প্ৰথমবাৰ কাৰণে মোৰ চেনেললৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে লাইক কমেণ্ট আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো বলকচোন আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে আজি মই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আৰম্ভ কৰিব লৈছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে 1976 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিছিলে যদিহে প্ৰশ্ন সোধা হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিছিলে তেতিয়াহ'লে উত্তৰ হ'ব 1976 চনত এই কুৱেশ্যনটো প্ৰায় এক্সামত আহি থাকে চ' এইটো মষ্ট ইম্পৰ্টেণ্ট হয় এই উদ্যানখন নগাঁও আৰু গোলাঘাট জিলাত অৱস্থিত যদি প্ৰশ্ন সোধে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন কোন জিলাত অৱস্থিত তো নগাঁও আৰু গোলাঘাট দুখন জিলাৰ মাজত অৱস্থিত এই ৰাষ্ট্ৰীয় উদ্যানখনৰ মুঠ মাটিকালি 858.98 বৰ্গ কিলোমিটাৰ যদিহে প্ৰশ্ন সোধে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ মুঠ মাটিকালিৰ পৰিমাণ কিমান উত্তৰ হ'ব 858.98 বৰ্গ কিলোমিটাৰ 1985 চনত ইউনেস্কোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰে যদি প্ৰশ্ন সোধে ইউনেস্কোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰে উত্তৰ হ'ব 1985 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিলে তো এইটো এক্সামত প্ৰায় আহি থাকে তো এইটো নোট ডাউন কৰি ল'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গড় বাঘ হলৌ বান্দৰ শিহু বনৰীয়া মহ হাতী হৰিণ বনৰীয়া গাহৰি বন কুকুৰা আদি জীৱ জন্তুৱে বাস কৰে তো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন বেছিকেলি এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত পৃথিৱী লগতে ইয়াত বাঘ হলৌ বান্দৰ শিহু বনৰীয়া মহ আদি বিভিন্ন ধৰণৰ বনৰীয়া গাহৰি বন কুকুৰা আদি জীৱ জন্তুৱে বাস কৰে উল্লেখ্য 2006 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে বাঘ সংৰক্ষণৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰে যদিহে টাইগাৰ ফৰ্চ বাঘ সংৰক্ষণৰ ক্ষেত্ৰ হিচাপে কেতিয়া লাভ কৰিছিলে বুলি সুধিলে তো 2006 চনত কাজিৰঙাই বাঘ সংৰক্ষণৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিলে টাইগাৰ ৰিজাৰ্ভ এইখন হৈছে কাজিৰঙা চাওক ইয়াতে মানুহবিলাকে হাতীৰ ওপৰত উঠি ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণ কৰি আছে আৰু এইটো হৈছে গড় এতিয়া আমি আহিছোঁ 2 নম্বৰ মানস ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা পিছতে বৃহৎ ৰাষ্ট্ৰীয় উদ্যানখন হৈছে অসমৰ মানস ৰাষ্ট্ৰীয় উদ্যান যদি প্ৰশ্ন সোধে অসমৰ 2 নম্বৰ তথা দ্বিতীয় বৃহৎ ৰাষ্ট্ৰীয় উদ্যানখন নাম কি উত্তৰ হ'ব মানস ৰাষ্ট্ৰীয় উদ্যান তো মানস ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে অলপমান আমি এতিয়া আলোচনা কৰিম মানস ৰাষ্ট্ৰীয় উদ্যান বাক্সা জিলাত অৱস্থিত যদি প্ৰশ্ন সোধা যায় মানস ৰাষ্ট্ৰীয় উদ্যানখন কোন জিলাত অৱস্থিত তেতিয়াহ'লে হ'ব বাক্সা জিলাত অৱস্থিত এই অভয়াৰণ্যক 1990 চনত মানস ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিলে যদি প্ৰশ্ন সোধে মানস ৰাষ্ট্ৰীয় উদ্যানখনক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিলে উত্তৰ হ'ব 1990 চনত এইটো মষ্ট ইম্পৰ্টেণ্ট নোট ডাউন কৰি ল'ব আপোনালোকে 1973 চনত এই উদ্যানক বাঘ প্ৰকল্প হিচাপে ঘোষণা কৰা হয় মানস ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া টাইগাৰ ৰিজাৰ্ভ অৰ্থাৎ বাঘ প্ৰকল্প হিচাপে ঘোষণা কৰা হয় তেতিয়াহ'লে উত্তৰ হ'ব 1973 চনত মানস ৰাষ্ট্ৰীয় উদ্যানক টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰিছিল আনহাতে মানস ৰাষ্ট্ৰীয় উদ্যানক মানস ৰাষ্ট্ৰীয় উদ্যানক 1985 চনত ইউনেস্কোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰে যদি প্ৰশ্ন সোধে মানস ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ইউনেস্কোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছিলে বুলি সুধিলে উত্তৰ হ'ব 1985 চন এই উদ্যানৰ মুঠ মাটিকালি হ'ব 500 বৰ্গ কিলোমিটাৰ তো
মানস ৰাষ্ট্ৰীয় উদ্যানখনৰ মুঠ মাটিকালি পৰিমাণ হৈছে 500 বৰ্গ কিলোমিটাৰ। মানস ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গড়, হাতী, বনৰীয়া মহ, বাঘ, বান্দৰ, হৰিণা, ভালুক, নল গাহৰিকে ধৰি বিভিন্ন জীৱ-জন্তু পোৱা যায়। যদি প্ৰশ্ন সোধে মানস ৰাষ্ট্ৰীয় উদ্যানত কি পোৱা যায়, তো ইয়াতে পোৱা যায় এশিঙীয়া গড়, হাতী, বনৰীয়া মহ ইত্যাদি বিভিন্ন ধৰণৰ জীৱ-জন্তুবিলাক। তো এখন চাওক, এইখন হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান। এখন মানস ৰাষ্ট্ৰীয় উদ্যানৰ মেইন গেট। এতিয়া আমি আহিছোঁ 3 নম্বৰ ৰাষ্ট্ৰীয় উদ্যানখন হৈছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান। বিভিন্ন জীৱ-জন্তু, গছ-গছনিয়ে ভৰপূৰ নামেৰিক 1985 চনত অভয়াৰণ্য আৰু 1998 চনত নামেৰি ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। যদিহে প্ৰশ্ন সোধা যায় নামেৰি ৰাষ্ট্ৰীয় উদ্যানখনক প্ৰথমতে কিমান চনত অভয়াৰণ্য হিচাপে ঘোষণা কৰিছিলে, উত্তৰ হ'ব 1985 চনত অভয়াৰণ্য হিচাপে ঘোষণা কৰিছিলে আৰু ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিলে 1998 চনত। নামেৰি ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাত অৱস্থিত। যিখন নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন শোণিতপুৰ তথা তেজপুৰ জিলাত অৱস্থিত। এই উদ্যানৰ মুঠ মাটিকালি 200 বৰ্গ কিলোমিটাৰ। নামেৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ কিমান কিলোমিটাৰ বুলি প্ৰশ্ন সুধিলে, ইয়াৰ বৰ্গ কিলোমিটাৰ হ'ব 200 বৰ্গ কিলোমিটাৰ। নামেৰি ৰাষ্ট্ৰীয় উদ্যানক 2000 চনত বাঘ প্ৰকল্প হিচাপে ঘোষণা কৰা হয়। তেতিয়া টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিলে নামেৰি ৰাষ্ট্ৰীয় উদ্যানক 2000 চনত। এই উদ্যানত বিভিন্ন জাতি বান্দৰ, শিয়াল, বনৌ, হৰিণ, বাঘ, হাতীৰ লগতে বিভিন্ন জীৱ-জন্তু পোৱা যায়। তো এই উদ্যানত বান্দৰ, শিয়াল, বনৌ আদি জন্তুবিলাক পোৱা যায়। এতিয়া আমি আহিছোঁ ওৰাং ৰাষ্ট্ৰীয় উদ্যান। এইখন উদ্যানখন ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে শোণিতপুৰ আৰু দৰং জিলাত অৱস্থিত। প্ৰশ্ন সুধিলে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন কোন জিলাত অৱস্থিত, শোণিতপুৰ আৰু দৰং জিলাত অৱস্থিত। দুইখন জিলাৰ মাজত এই ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন আছে। ওৰাঙক 1985 চনত অভয়াৰণ্য আৰু 1999 চনত ওৰাং ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। প্ৰশ্ন সুধিলে ওৰাঙক কেতিয়া অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰিছিলে, উত্তৰ হ'ব 1985 চনত আৰু ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিলে 1999 চনত। তো এইটো নোট ডাউন কৰি ল'ব। এই উদ্যানখনৰ মাটিকালি 78.91 বৰ্গ কিলোমিটাৰ। তো বেছি ডাঙৰ নহয়, অনলি 78 বৰ্গ কিলোমিটাৰ। তো ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গড়, বাঘ, বনৰীয়া মহ, নল গাহৰি, সতীয়া পহু, শহাপহুকে ধৰি বিভিন্ন প্ৰজাতীয় বিভিন্ন জীৱ-জন্তু পোৱা যায়। তো এই উদ্যানত বাঘ, বনৰীয়া মহ আদি নল গাহৰি বিভিন্ন ধৰণৰ এই জন্তুবিলাক পোৱা যায়। তো এইখন হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত চৰি থকা এইবিলাক হৰিণা পহু। এতিয়া আহিছোঁ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত অৱস্থিত। যদি প্ৰশ্ন সোধে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন কোন জিলাত আছে, তো ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত অৱস্থিত। এই ৰাষ্ট্ৰীয় উদ্যানখনৰ মুঠ মাটিকালি হৈছে 340 বৰ্গ কিলোমিটাৰ। তো প্ৰশ্ন সুধিলে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি পৰিমাণ কিমান, অনলি 340 বৰ্গ কিলোমিটাৰ। 1999 চনত ডিব্ৰু-চৈখোৱা অভয়াৰণ্যক ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল। তো আগতে এখন অভয়াৰণ্য আছিলে, তাৰপিছত অভয়াৰণ্যৰ পৰা ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে 1999 চনত স্বীকৃতি প্ৰদান কৰিলে। তো এইটো নোট ডাউন কৰি ল'ব। এই উদ্যানত শিহু, বাঘ, বান্দৰ, হাতী, ঘোঁৰাকে ধৰি বহু দুষ্প্ৰাপ্য প্ৰাণীয়ে বাস কৰে। ইয়াত দুষ্প্ৰাপ্য প্ৰাণীৰ ভিতৰত শিহু, বাঘ, বান্দৰ, হাতী, ঘোঁৰা বিভিন্ন ধৰণৰ প্ৰাণীবিলাক ইয়াত বসবাস কৰে। এতিয়া আহিছোঁ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। যদি প্ৰশ্ন সোধে
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন কোন জিলাত অৱস্থিত তো উত্তৰ হ'ব ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত তো দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত কোৱেশ্যন প্ৰায় এক্সামত অহা দেখা যায় তো ইয়াৰ পৰা আপোনালোকে ইম্পৰ্টেণ্ট কোৱেশ্যন এটা নোট ডাউন কৰি ল'ব ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি হৈছে 231.65 বৰ্গ কিলোমিটাৰ মাত্ৰ 231.65 বৰ্গ কিলোমিটাৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ 2004 চনত দিহিং পাটকাইক অভয়াৰণ্য আৰু 2020 চনৰ 13 ডিচেম্বৰত দিহিং পাটকাইক ৰাজ্যপালৰ অনুমোদন মতে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছিল তো 2004 চনত দিহিং পাটকাইক অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰিছিলে আৰু ৰাজ্যপালৰ অনুমোদন মতে 2020 চনৰ 13 ডিচেম্বৰত দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰিছিল তো এইটো নোট ডাউন কৰিব এইটো মষ্ট ইম্পৰ্টেণ্ট হয় আনহাতে 2021 চনৰ 9 জুনত দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় তো তাৰপিছত 2021 চনৰ 9 জুনত দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় তো যদি প্ৰশ্ন সোধে দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছিল উত্তৰ হ'ব 2021 চনৰ 9 জুনত দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল এই উদ্যানত হাতী বাঘ বান্দৰ ভালুক পহুৰ লগতে বিভিন্ন প্ৰজাতিৰ চৰাই আৰু উদ্ভিদ পোৱা যায় ইয়াৰ পিছত আহিছোঁ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান সোণালী বান্দৰৰ বাবে বিখ্যাত তো এইটো মষ্ট ইম্পৰ্টেণ্ট হয় সোণালী বান্দৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় বুলি প্ৰশ্ন সুধিলে তো সোণালী বান্দৰ পোৱা যায় ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত কোকৰাঝাৰ জিলা গোসাইগাঁৱত অৱস্থিত এই সংৰক্ষিত বনাঞ্চলখনে 2021 চনৰ 5 জুনত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰে যদি প্ৰশ্ন সোধে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন কোন জিলাত অৱস্থিত তো কোকৰাঝাৰ জিলা গোসাইগাঁৱত এই ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত তো ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে কেতিয়া স্বীকৃতি প্ৰদান কৰিছিল বুলি প্ৰশ্ন সুধিলে 2021 চনৰ 5 জুনত ৰায়মনাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰিছিল তো এইটো ইম্পৰ্টেণ্ট পাৰ এক্সামত এই কুৱেশ্যনটো অহা দেখা গৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি 422 বৰ্গ কিলোমিটাৰ উদ্যানখনৰ মাটিকালি অনলি 422 কিলোমিটাৰ এই উদ্যানখনত বাঘ ফুটুকী হৰিণ হাতী মহ 170 বিধ বিভিন্ন প্ৰজাতিৰ চৰাই 150 বিধ প্ৰজাতিৰ পখিলা ভিন্ন প্ৰজাতিৰ অৰ্কিডৰ লগতে 380 প্ৰজাতিৰ গছ-গছনি পোৱা যায় ইয়াতে বিভিন্ন ধৰণৰ ফুটুকী হৰিণ হাতী মহ 170 বিধ বিভিন্ন প্ৰজাতি আৰু বিভিন্ন ধৰণৰ ইয়াতে গছ-গছনিবিলাক পোৱা যায় তো এখন হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান তো আজি মই আলোচনা কৰিলোঁ অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ওপৰত তো নেক্সট আমি এই উদ্যানৰ ওপৰত MCQ কুৱেশ্যন আগবঢ়াম নেক্সট ভিডিঅ'ত তো আপোনালোকে নেক্সট ভিডিঅ'লৈ বাট চাই ৰ'ব তো আজিলৈ ৰাখিছোঁ পুনৰ লগ পোৱাৰ আশাৰে অন্য এটা ভিডিঅ'লৈ